নাম ধনজিৎ ৰাজবংশী আৰু মাকৰ নাম চুনুমণি ৰাজবংশী। কি হৈছিল? তাৰমানে চলিটো নি মনে মনে দেখোন আমাক সুধানো পইচা কৰি কিনে দিয়েছি। কাক দিছিল? এই বানেশ্বৰ বোলাটো তাৰমানে শাল বৈতাক আছিল, তাক পুহিবা দিয়া বুলি কৈছে আৰু পুহিবা দিয়াৰ কাৰণে 6,000 টকা দিয়া বুলি কৈছে। আচলতে পুহিবা দিছিল না বিক্ৰী কৰি দিছিল? তাহাৰ মতে পুহিবা দিয়া বুলি কৈছে, কিন্তু বিক্ৰী কৰা আনিছে পইচা দিয়া হিচাপে। কাৰণ কোনেও গম নাপায়? আমি ঘৰৰ মানুহ গম পোৱা নাই ছাৰ। কিমান পইচা দিছিল? 6,000 টকা। এতিয়া ল'ৰাটো ক'ত আছে? ল'ৰাটো এতিয়া মই যাই কিনে লৈ আহিছোঁ পইচাখিনি দি। কিমান দিন আগত নিছিল? দেৱালীৰ ফাৰ্ষ্টৰ দিনা। সেইদিনা নিছিল? তাৰে বিনিময়ত পইচা দিছিল? তাৰে বিনিময়ত দেখোন এই কাপোৰ চাপোৰ কিনি দিয়া সেনেকৈ খৰচ কৰি কিনে 7,500 টকা দিব লাগে। কোনে নিছিল ইয়াৰ পৰা? ইয়াৰ পৰা মাক দেউতাকে নিজে লৈ গৈছে। কাক দিছিল? বানেশ্বৰৰ শাল পিঠাকক। কি নাম তেখেতৰ? ক'ত ঘৰ? নাম মই নাজানো, কিন্তু ঘৰটো পাণবাৰী। এই বানবাৰী আমাৰ বৰবৰী বানবাৰী। বানবাৰী। মানে তোমালোকৰ মতে বিক্ৰী কৰিছিল? এনে হ'ব, এতিয়া বিক্ৰী কৰা আন আমাক সোধা নাই। মই চলি বিক্ৰী কৰা নাই। কাক দিছিলা? মই মোৰ নিজৰ মানুহক দিছোঁ, বানেশ্বৰক। আৰু মানে পইচা দিছে তাহাঁতে এনে আৰু খৰচা আৰু দিছে আৰু চলবাৰ কাৰণে দিছে নে কি দিছে নাজানো। কি কাৰণত চলিটো দিছিলা? তাত আমাৰ মাদাৰে কৈছে চলিটো দি পঠাওক, কাবাক দি পঠাওক। কিয় দিবা দিছিল? কিয় মানে অশান্তি পাই আছে। কি কাৰণত? মই মানে চলিটোক মই সেইগিলা সেই আকৌ বেচবা বিক্ৰী নাই, বিক্ৰী কৰিব মন নাই, তাহাঁতে অশান্তি পায়। মানে ঘৰত চলিবা একো নাই? কিয় নাই, মই খোৱাবা নোৱাৰা নেকি? কৰি খাই আছোঁ। অশান্তি পাই থাকে তাহাঁতে, সদায় গালি পাৰে। মোৰ চলিটো গেলি। কিমান পইচা দিছিল? 7,000 টকা দিছিল। 7,000? পইচাটো ঘূৰাই দিছে। এতিয়া ল'ৰা ছোৱালীটো ক'ত আছে? ল'ৰাটো এইটো ঘূৰাই আনিছিল? কিয় ঘূৰাই আনিলা? দি কিনে আনলা। কিয় ঘূৰাই আনিছ? মই ভাল হ'বৰ কাৰণে দিছোঁ দিয়ক ছাৰ। ভাল হ'বা দিছিলা নে বেছি দিছিলা? ভাল হ'বৰ কাৰণে দিছোঁ। তাৰমানে তুমি নিজে ঘৰত খোৱাবা নোৱাৰা কাৰণে বেলেগক দিছিলা? নহয়, বেচাৰ কাৰণে নহয়, মই ভাল হ'বৰ কাৰণে দিছিলোঁ। ঘৰত খুৱাব পৰা নাছিলা? কিয় পৰা নাই? মই ইমান দিন এই কিয় দিছিলা? হ'ল কৈছে কি তাহাঁতে অশান্তি কৰি কিনে কৈছে কি এই চলিটো দিব কাবাক। সদায় সদায় কেইটা ল'ৰা ছোৱালী? 3জন। সৰুটো দিছিলা? ভাল কাৰণে, ভাল হ'বৰ কাৰণে, এতিয়া চুৰ ডাকাইত হোৱাৰ কাৰণে। চলি সৰু চলি কি এতিয়া চুৰ ডাকাইতে হৈ ক'ৰ মানুহ তাতে দিছিলা? আমাৰে পেহাৰ তাতে। ক'ৰ? বেংগা। ক'ত ঘৰ? এইতে পাখমাৰাতে।